Hello everyone, welcome back to my channel. চাই থাকিব আপোনালোকে আজি বনাম নিউটেলা দি বেসন বনাম। নিউটেলা গৰম পানী কৰিলো, নিউটেলা ৰঙা জলকীয়াখিনি তিয়াই ললো। তাৰপিছত এই ৰঙা জলকীয়াখিনি দিলো, উলাই দিলো। তাৰপা নহৰু, নগা ধনিয়া আৰু লাউ ললো। এই অলপ পানী দিলো, এইখিনি পিছি ললো। এই নিউটেলাখিনি গৰম পানীৰ পৰা ওলাই কিনে পানী একদম চেপিকিনি ওলাই দিব লাগিব, পানী থাকিব নালাগিব। এইখিনি এনেকুৱাকৈ পিছি ল'ম। এতিয়া ইয়াত লাউ অলপ মই ৰুকি ল'লোঁ, 2 পিচমান ৰুকিলোঁ। ৰঙা জলকীয়া দি দিলোঁ, পিঁয়াজ দি দিলোঁ, চপ কৰি থোৱা পিঁয়াজ, ৰঙা জলকীয়া অলপ দিলোঁ, 2 চামুচ দি দিলোঁ। গৰম মছলা, জিৰা মছলা আধা চামুচ দিলোঁ, নিমখ দিলোঁ, বেসন 3 চামুচ দিম। আপোনালোকে এইখিনি সানি ল'ব। এইখিনি পানী দিব নালাগে, লাউত পানী থাকে যে। গোল কৰি চাব। তাৰপিছত এইখিনি আপুনি গোল কৰি ল'লোঁ। নাগেটছটো বনাই ল'লোঁ, যেনেকৈ মন যায় সেনেকৈ বনাব পাৰিব। এইখিনি আমি এতিয়া ফ্ৰাই কৰি ল'ম। তেল দিলোঁ, তেলখিনি গৰম হৈ লওক। তাৰপিছত এইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি চাহৰ লগতো খাব পাৰি, বিৰাট টেষ্টি হয় খাই। বনাই চাবচোন। এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। ল' টু মিডিয়াম ফ্লেম কৰি থৈ দিব। এইখিনি এটা চাইড ফ্ৰাই হৈ গ'ল। এতিয়া আমি এইখিনি পাল্টি কৰি দিম। এইখিনি ফ্ৰাই কৰি ল'ম ভালকৈ, ৰঙা কৰি ল'ম, চাবলৈও ভাল লাগে। এইখিনিতে হৈ গ'ল, ওলাই ল'ম। এইখিনি বাকীখিনি যিমানখিনি আছে সেইখিনি চব ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। বাকীখিনি ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰি ল'লোঁ, হৈ গ'ল। এতিয়া যিমান তেল আছিলে যে সেইখিনি ওলাই ল'লোঁ। অলপ মানি দিছোঁ তেল, সেইখিনি তেলে জিৰা দিছোঁ, গোটা জিৰা। এইখিনি অলপ ফ্ৰাই কৰি ল'ম। পিঁয়াজ দিলোঁ, চপ কৰি থকা পিঁয়াজ আছিলে সেইখিনি দিলোঁ। ৰেড চিলি পাউডাৰ দিছোঁ, জিৰা দিছোঁ, গৰম মছলা দিছোঁ, আধা চামুচ দিছোঁ, হালধি দিলোঁ। এতিয়া এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। সেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি পেষ্ট বনাই থৈছিলোঁ যে লাউখিনি, সেইখিনি দি দিম ইয়াত। এইখিনি ভালকৈ অলপ ফ্ৰাই কৰি ল'ম। নিমখ দিলোঁ। এইখিনি ফ্ৰাই হৈ আছে, ধুনীয়া হৈ গৈছে, ডাঠ হৈ গ'ল। এইখিনি আৰু অলপ ফ্ৰাই কৰি ল'ম। এইখিনি ডাঠ হৈ গ'ল পুৰা ধুনীয়াকৈ। এতিয়া বিলাহী এটা পেষ্ট বনাই লৈছিলোঁ, এইখিনি এতিয়া আমি ভালকৈ সিজাই ল'ম। এইখিনি ধুনীয়াকৈ সিজাই ল'ম। এইখিনি সিজালে আমি এতিয়া পানী দি দিলোঁ। পানী দি কিনি এইখিনি উতলাই ল'ম অলপ। ইয়াত ঘি অলপ দি দিলোঁ ফ্লেভাৰটোৰ কাৰণে। গৰম মছলা দি দিছোঁ অলপ, এইখিনি দি দিলোঁ। এতিয়া পকৰাখিনি এইখিনি উতলিবলৈ দিম। বেছিকৈ হিলাব নালাগে, নহ'লে এইখিনি ভাঙি যাবগৈ। এইখিনি উতলি আছে ধুনীয়াকৈ। এইখিনি ডাঠ হ'লগৈ, গ্ৰেভিটো ডাঠ হ'ব লাগে। গ্ৰেভি ডাঠ হৈ গ'ল। এইটো কমপ্লিট হৈ গ'ল আমাৰ ৰেচিপিটো।
চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ নিউ ব্লগৰ আপোনালোকৰ সৈতে লগ পাই আছোঁ। বাই।